হাজো যিটো মাধৱ মন্দিৰ পঞ্চতীৰ্থ গোটেই ৱৰ্ল্ডৰ কাৰণে ফেমাছ গতিকে পঞ্চতীৰ্থ জনাব এই হাজো পঞ্চতীৰ্থত বিভিন্ন প্ৰান্তৰ পৰা ফৰেনাৰ্ছকে আহি কৰি ফৰেনাৰ বুলি ক'লে ইউৰোপিয়ান কাণ্ট্ৰিয়ে কওক বা ফ্ৰান্সেই কওক বা জাপানেই কওক বা চীনেই কওক বিভিন্ন জেগাত সেই আমাৰ দৰ্শনাৰ্থী আহে তীৰ্থযাত্ৰী আহে আৰু তেওঁলোক আহিলে যিহেতুকে এই আমাৰ যিটো কৰোণা ভাইৰাছ যিটো সংক্ৰমণ সেই সংক্ৰমণটো যিহেতুকে গোটেই পৃথিৱী বিয়পি গৈছে আমাৰ ইয়াতো বিয়পিব বুলি আমি আশংকা কৰিছোঁ আৰু সেইকাৰণে আমি আজি গধূলি 5টা বজাৰ পৰা মাধৱ মন্দিৰকে লৈ প্ৰমুখে আমাৰ গোটেই 5টা মন্দিৰ আমি দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰিছোঁ আৰু এইটো হয়তো ইমান দিন চলে আমি ক'ব নোৱাৰোঁ কিন্তু এতিয়া বৰ্তমান যেতিয়ালৈকে কৰোণা ভাইৰাছৰ আতংক থাকে তেতিয়ালৈকে আমাৰ এইটো চলি থাকিব আমি মূলতঃ এইটো অকল আমিয়ে নহয় বিভিন্ন আমাৰ অসমৰ কামাখ্যা টামাখ্যাকে আদি কৰি বিভিন্ন মন্দিৰবিলাকত বন্ধ কৰা হৈছে আৰু এইটো আমি এটা বিহিত অৱস্থা এইকাৰণে